আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস। এইটো কাৰণে আমি গছ পুলি ৰুব লাগে। আগতে ৰোৱা গছ পুলিটো আমি দেখুৱাম যে আমি বিশ্ব পৰিৱেশত আমি গছটো ৰুলে নহ'ব, গছটো ডাঙৰ কৰিব লাগে পানী দি। আমি যে গছটো ৰুই পিনে এইবিলাক ডাঙৰ হ'ল নহয়। এইজোপা 5 বছৰ আগতে লগাইছিলে, এতিয়া ডাঙৰ হৈছে। আগতে একণ আছিলে, এতিয়া একণৰ পৰা একণ পাই গৈছে। আগতে যে 5 years oldতে আগতে ৰুইছিলে, এতিয়া মোৰ একণৰ পৰা তাতকৈ ডাঙৰ হৈছে। এইটো গছতকে অৰ্জুন গছ যে এইটো আমি 8 বছৰ আগতে লগাইছিলো, এতিয়া চবতছে ওখ হৈছে। এতিয়া গছটো এতিয়া উঠাই দিলে। শুনাও গছে আমাৰ আইতা আৰু দেউতাই খেতি কৰিছিলে। শুনাৰো হৈ যাব, নাযাবা ওচৰলৈ। কঁঠাল গছ দেই, এয়া আমাৰ দেউতাই ৰুইছিলে। ঘেৰাত আছে জামু গছ, কঁঠাল গছ, জামু গছ আৰু কঁঠাল গছ চাৰিটা ৰুইছে। এতিয়া পকাৰ লগোৱা গছ দেই, দিব কাৰণে ময়ো এটা গছ ৰুম, পানী দি ডাঙৰ কৰিম।